আপোনালোকে চন্দ্ৰয়ান ৩ৰ বিষয়ে বহুতো জ্ঞান লাভ কৰিলে নিউজ চেনেল আৰু ছ'চিয়েল মিডিয়া আদিত। পিছে আজি আমি আলোচনা কৰিম লুনা 25ৰ বিষয়ে। বলক আমি আলোচনা কৰোঁ। লুনা 25 ৰাছিয়াৰ এক বিফল চন্দ্ৰ মিছন। ভাৰতবৰ্ষৰ চন্দ্ৰয়ান ৩ৰ ঠিক ২৫ দিন পিছতে লঞ্চ কৰা এক ব্যয়বহুল চন্দ্ৰ অভিযান। য'ত চন্দ্ৰয়ান ৩য়ে পৃথিৱীৰ পৰা চন্দ্ৰপৃষ্ঠত প্ৰৱেশ কৰিবলৈ সময় লৈছিল ৪০ দিনৰ, আনফালে ৰাছিয়াৰ লুনা 25এ সময় লৈছিল মাত্ৰ ৬ দিনৰ। কিন্তু প্ৰশ্ন হ'ল, ভাৰতবৰ্ষই লঞ্চ কৰা চন্দ্ৰয়ান ৩ৰ ঠিক ২৫ দিন পিছতে কিয় ৰাছিয়াই লুনা 25 লঞ্চ কৰিলে? ভাৰতবৰ্ষই আৰম্ভ কৰা চন্দ্ৰয়ান ৩ৰ প্ৰজেক্টৰ প্ৰতিযোগী হিচাপে তৎকালীনভাৱে লুনা 25 নিৰ্মাণ কৰিছিল নেকি? ইয়াৰ উত্তৰ হ'ল, ৰাছিয়াৰ চন্দ্ৰৰ ধ্ৰুৱক্ষেত্ৰত গৱেষণাৰ বাবে লুনা 25 প্ৰায় 1990 চনতে আৰম্ভ কৰিছিল। অৰ্থাৎ 33 বছৰ ধৰি ইয়াৰ ওপৰত কাম কৰি থকা হৈছে আৰু বৰ্তমানলৈকে ইয়াৰ ওপৰত খৰচ কৰা হৈছিল ভাৰতীয় টকাত প্ৰায় 1600 কৰোৰ টকা, অৰ্থাৎ চন্দ্ৰয়ান ৩তকৈ 3 গুণ বেছি। আৰু এটা কথা, লুনা 1ৰ পৰা লুনা 24 লৈকে ৰাছিয়াই চন্দ্ৰ মিছন কৰিছে। ইয়া হ'ল ৰাছিয়াৰ 25 নম্বৰ, অৰ্থাৎ লুনা 25। পিছে ৰাছিয়াৰ দীৰ্ঘদিনীয়া আৰু ব্যয়বহুল এই মিছন বিফল হ'ল কিয়? ইয়াৰ কাৰণ হ'ল লুনা 25ক সঠিক টাইমত লঞ্চ কৰা হোৱা নাছিল। কিছু কাম আধৰুৱা বা সঠিকভাৱে সম্পূৰ্ণ কৰা হোৱা নাছিল। কোনো এটা কামৰ 90% কাম সঠিকভাৱে কৰা হয় আৰু 10% কাম সঠিকভাৱে কৰা নহয়, তেতিয়া সেই 10% কামে বাকী 90% কাম নিষ্ক্ৰিয় কৰি পেলায়। আৰু ইয়াই হৈছিল লুনা 25ৰ ক্ষেত্ৰত। ৰাছিয়াৰ ডিৰেক্টৰ জেনেৰেল অৱ ৰছকসমছ ইউৰি বৰিছভে সংবাদ মাধ্যমত কয় যে ফাইনেল ডেভেলপিঙৰ কামসমূহত কিছু খুঁত ৰৈ গৈছিল। মেন অভাৰিং ইঞ্জিনে ভালেকৈ কাম কৰা নাছিল। চন্দ্ৰৰ কাষ পোৱাৰ পিছত লুনা 25ৰ গতিবেগ কিছু কমাবলৈ নিৰ্দেশ দিয়া হৈছিল। ইঞ্জিনটো 84 ছেকেণ্ডৰ পিছত বন্ধ হ'ব লাগিছিল, কিন্তু ইঞ্জিনটো 127 ছেকেণ্ডলৈ গতি কৰি থাকে ইলেক্ট্ৰনিক গ্লিচৰ বাবে, যাৰ পিছত সংযোগ বিচ্ছিন্ন হৈ পৰে। লুনা 25ত থাৰ্মো ইলেক্ট্ৰনিক জেনেৰেটৰ আছিল, যিটো প্লুটনিয়াম 238 শক্তিৰে চালিত আছিল। প্লুটনিয়াম 238 হ'ল নিউক্লিয়াৰ পাৱাৰ ছিষ্টেম। লুনা 25ক এবছৰলৈ শক্তিৰ সঞ্চাৰ কৰি থাকিলেহেঁতেন। পিছে চন্দ্ৰয়ানতকৈ বহুগুণে শক্তিশালী আৰু উন্নত প্ৰযুক্তিৰ হৈও বিফল হ'ল ৰাছিয়াৰ লুনা 25, মাথো এটা ভুলৰ কাৰণে, সঠিক টাইমত লঞ্চ নকৰাৰ বাবে। আন কথাত ক'বলৈ গ'লে, মহাকাশ গৱেষণাৰ প্ৰতিযোগিতাত চন্দ্ৰৰ ধ্ৰুৱক্ষেত্ৰত লেণ্ড কৰা প্ৰথম দেশ হোৱাৰ আকাংক্ষাত বিফল হ'ল লুনা 25। লুনা 25 ৰাছিয়াৰ ব্যয়বহুল বিফল চন্দ্ৰ অভিযান। এনেকুৱা জ্ঞানসম্পূৰ্ণ ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে আপোনালোকৰ বন্ধুবৰ্গ জানিবলৈ সক্ষম হয় যে আপুনি কিমান জ্ঞানসম্পূৰ্ণ ভিডিঅ' চায়।